বাস্তৱৰ প্ৰতিলিপি কবি উৎপল কুমাৰ তালুকদাৰ। ক'ব নোৱাৰাকৈ কেতবোৰ গুলিহে বিন্ধিছিল মোৰ বুকু, তথাপিতো চাই আছিলো সিহঁতৰ ক্ৰন্দন। গুলিবিদ্ধ বুকুৰ বোজালৈ আগুৱাই আহিছিল মৃতপ্ৰায় সেই শিশুসকল। কি দুখ আছিল সেইসকল নিষ্পাপ শিশুৰ, যাৰ আৰ্তনাদত কঁপি উঠিছিল মোৰ বুকু। অন্তৰৰ নিভৃতকণত সজীৱ হৈ আছিল ব্যথিত হৃদয়ৰ ভয়ংকৰ আত্মগাথা। ক্ৰমান্বয়ে আগবাঢ়ি আহিছিল জাউৰিয়ে জাউৰিয়ে অসংখ্য মানুহ। হাতত আছিল গুলী আৰু বাৰুদাৰে সজ্জিত বন্দুক আৰু পিষ্টল। সিহঁতৰ আগমনে কম্পিত কৰিছিল সেই ভয়াৰ্ত ৰাতিটো। ক্ৰমাৎ দৌৰিছিলো নিজক বচাবলৈ, ইফালৰ পৰা সিফাললৈ সুযোগৰ সন্ধান বিচাৰি। লাহে লাহে আৰম্ভ হৈছিল মানুহৰ মাজত হোৱা দোৱা। ৰক্ত পিপাসু নৰ পিশাচৰ আক্ৰমণত হতাহত হৈছিল শিশু, তিৰোতা আৰু বৃদ্ধাকে ধৰি অসংখ্য মানুহ। আশ্ৰয়ৰ সন্ধান বিচাৰি হাবাথুৰি খাই তছনছ কৰিছিলো কাৰোবাৰ ঘৰৰ বিচনাৰ তল অথবা আন কাৰোবাৰ শৌচালয়ৰ অন্তৰ্ভাগ। চিনাকি অচিনাকিৰ সন্ধানত হাহাকাৰ কৰিছিলো জীয়াই থকাৰ উৎস বিচাৰি। এটাৰ পিছত এটাকৈ নতুন পথ আকৌ দৌৰাদৌৰি কৰিছিলো আৰক্ষীৰ সন্ধানত। আৰক্ষীয়ে দৌৰিছিল নিজৰ সুৰক্ষাত, যেন চাৰপিনে এক অঘোষিত যুদ্ধ। এফালে যদি এটা চামৰ বৰ্বৰ আক্ৰমণৰ দপদপনি, আনফালে পৰাজয়ৰ গ্লানি স্বীকাৰ কৰি আন এটা চামৰ ভয়াৰ্ত বিননি। তথাপি সিহঁত আগবাঢ়ি আহিছিল হাতত বন্দুক আৰু পিষ্টল লৈ। গলা বাৰুদৰ শব্দত কম্পমান মোৰ লুপ্তপ্ৰায় হৃদয়ৰ সুপ্ত মন, যাৰ শৰীৰ ভেদি বৈছিল বিন্দু বিন্দুকৈ কপালৰ খাম। পুৱতি নিশা নিদ্ৰা ভগ্নৰ কৰুণ হতাশাত বিচনাৰ চাৰিওফালে খেপিয়াই ফুৰিছিলো মোৰ বুকুত মাৰিবলৈ উদ্যত হোৱা প্ৰতিটো গুলীৰ গাণিতিক হিচাপ। পোহৰ নামি অহা চিৎকাৰ খাই উঠিছিলো স্বপ্নৰ পৰা দিঠকত বিফল হৈ। কি পুণ্যৰ বাবে এই মুক্তি, বাস্তৱৰ অবিশ্বাস্য সত্য নে কাৰোবাৰ প্ৰতি ভয়?